নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ মই মনোজ বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ শ্বসন সম্পৰ্কে আমি আলোচনা কৰিম তো প্ৰথমতে হল শ্বসন কি ইয়াৰ আগতে আমি পৰিপুষ্টি সম্পৰ্কে অধ্যয়ন কৰিলো নিশ্চয় হেসমূহ আপোনালোকে বুজি পাইছে তে শ্বসনৰ সংজ্ঞা এদৰে আগবঢ়োৱা হৈছে যে যি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্যৰ অণুবোৰ ভাঙি গৈ অৰ্থাৎ জাৰণ ঘটি শক্তি উৎপন্ন হয় তাকে শ্বসন বোলে অৰ্থাৎ আমি খাদ্যৰ জৰিয়তে যিখিনি আমি পুষ্টিকাৰক পদাৰ্থ আমাৰ কোষবিলাকে পাইছিল অৰ্থাৎ গ্লুকোজ যে পাইছিল এই অণুটো কি হ'ব লাগিব ভাঙি যাব লাগিব ভাঙি গৈ পেলাই তাৰ পৰা কি হ'ব শক্তি যেতিয়া উৎপন্ন হ'ব তেতিয়া তাকে কি বুলি কোৱা হ'ব শ্বসন বুলি কোৱা হ'ব আৰু শক্তি উৎপন্ন হ'লেহে আমাৰ দেহত কাম চলিব যেনেকৈ এখন বাইকত তেলটো কেৱল ভৰাই থলে বাইকখন চলি যাব নোৱাৰে বা এটা ইঞ্জিনত ইন্ধনটো উমুৱাই ৰাখিলে ইঞ্জিনটোৱে কাম সম্পন্ন নকৰে ইঞ্জিনটোত ইন্ধনটো জ্বলিব লাগিব মানে ইন্ধনৰ দহন হ'ব লাগিব ইন্ধনৰ দহন হ'লেহে কি হ'ব শক্তি উৎপন্ন হ'ব ঠিক সেইদৰে আমি খাদ্যৰ জৰিয়তে আমি যি পুষ্টিকাৰক পদাৰ্থ আমি পাইছো আমাৰ কোষে পাইছে সেইসমূহ কি হ'ব লাগিব অক্সিজেনৰ লগত সিহঁতৰ জাৰণ ঘটিব লাগিব তেতিয়া সিহঁতৰ কি হ'ব অৱশ্যে কেতবোৰ জীৱৰ দেহত অক্সিজেনৰ অনুপস্থিতিটো জাৰণ হয় অৰ্থাৎ সেই খাদ্যৰ উপাদানবিলাক ভাঙি যাব লাগিব ভাঙি গৈ তাৰ পৰা কি হ'ব শক্তি উৎপন্ন হ'ব আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হ'ব শ্বসন বুলি কোৱা হ'ব ঠিক আছে তো শ্বসনৰ সম্পৰ্কে আমি এইখিনি কথা অৱগত হলো ইয়াৰ পিছত আমি চাম শ্বসনৰ প্ৰকাৰ যে শ্বসন কেই প্ৰকাৰৰ শ্বসনৰ মূল দুটা ভাগত ভাগ কৰা হৈছে এক হৈছে সবাত শ্বসন আৰু দুই নম্বৰ হৈছে অবাত শ্বসন এটা হৈছে সবাত শ্বসন আনটো হৈছে কি অবাত শ্বসন এই দুটা ধৰণে শ্বসনৰ ভাগ আমি পাইছো ইয়াৰ পিছত আহিলে সবাত শ্বসন কাক কয় কৈছে জীৱৰ কোষৰ মাইট্ৰকণ্ড্ৰিয়াত আমি ক্লাছ 9ম শ্ৰেণীত আমি ভালদৰে অধ্যয়ন কৰিছিলো যে জীৱৰ কোষত কি থাকে তাৰ ভিতৰত এটা আছিল মাইট্ৰকণ্ড্ৰিয়া যাক কোষৰ শক্তিৰ ভঁৰাল বুলিও কয় অৰ্থাৎ পাৱাৰ হাউস অফ সেল বুলি কোৱা যায় জীৱৰ কোষৰ মাইট্ৰকণ্ড্ৰিয়াত অক্সিজেনৰ উপস্থিতিত গ্লুকোজ অণুৰ জাৰণ ঘটি কাৰ্বন ডাই অক্সাইড আৰু পানী অণুৰ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা যায় সবাত শ্বসন অৰ্থাৎ সবাত শ্বসন হ'বলৈ হলে কি লাগিব অক্সিজেন লাগিব যদি অক্সিজেন নাপাও তেতিয়াহলে আমাৰ দেহত সবাত শ্বসন নঘটে নেক্সট চাও অবাত শ্বসন অবাত শ্বসনটো আসলে মানুহৰ দেহত নহয় এটো ইষ্টৰ দৰে কেতবোৰ এককোষী জীৱ ইষ্টৰ নিচিনা কিছুমান এককোষী জীৱৰ দেহত কি হয় ইহঁতৰ কোষ পৰহত মাইট্ৰকণ্ড্ৰিয়া নহয় কিন্তু এখানে মনত ৰাখিবলগীয়া কথা ইয়াৰ আগতে আমি সবাত শ্বসনটো পাইছিলো ক'ত আছিল সবাত শ্বসনটো আছিল কোষৰ ক'ত মাইট্ৰকণ্ড্ৰিয়াত কিন্তু অবাত শ্বসনটো হৈছে কি কোষৰ কোষ পৰহত আৰু এটো অক্সিজেনৰ অনুপস্থিতিত আগতে সবাত শ্বসনটো আছিল কি অক্সিজেনৰ উপস্থিতিত আৰু অবাত শ্বসনটো হৈছে অক্সিজেনৰ অনুপস্থিতিত গ্লুকোজ অণুৰ জাৰণ ঘটি ইয়াত আকৌ উৎপন্ন হয় ইথানল কাৰ্বন ডাই অক্সাইড আৰু পানী এত কি উৎপন্ন হ'ল ইথানল ই হৈছে এক প্ৰকাৰৰ এলকহল ইয়াকে কি বুলি কোৱা যায় অবাত শ্বসন বুলি কোৱা যায় এতিয়া আমি ইয়াৰ পিছত গ্লুকোজ অণু কিদৰে ভাঙি গৈ পেলাই শক্তি উৎপন্ন হয় তাৰ বিভিন্ন পথ দেখুৱাইছে মূল পথ তিনটা আছে গ্লুকোজ অণু প্ৰথমতে কোষ পৰহত কি হলে সৃষ্টি হয় পাইৰুভেট অণুলে ভাঙি যায় পাইৰুভেট অণু হৈছে গ্লুকোজ অণুৰ এটা সৰল অণু গ্লুকোজৰ 6টা কাৰ্বনযুক্ত অণু হয় পাইৰুভেট অণুটো হৈছে 3টা কাৰ্বনযুক্ত অণু এই অক্সিজেনৰ উপস্থিতিত ইষ্টৰ দেহত কি হয় ইয়াৰ পৰা ইথানল উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু কি হয় শক্তি উৎপন্ন হয় যেটো আমি অবাত শ্বসন বুলি কৈছো তাৰোপৰি আমাৰ পেশী কোষত যদি অক্সিজেন কম হয় আমাৰ পেশী কোষবোৰত যদি অক্সিজেন কমি যায় তেতিয়াহলে কম পৰিমাণে অক্সিজেনৰ উপস্থিতিত আমাৰ পেশী কোষত শ্বসন হলে কি হয় লেক্টিক এসিড উৎপন্ন হয় আৰু শক্তি উৎপন্ন হয় এই লেক্টিক এসিড উৎপন্ন হোৱাৰ বাবে আমাৰ কি হয় হীৰা মুৰি ধৰে কেতিয়াবা আমি যদি আমি সাইকেলৰ আগত হ্যান্ডেলত এনেকৈ বহি বহুত দূৰ আমি গৈ থাকো দেখিম যে কেতিয়াবা আমি নমাৰ পিছত আমাৰ ভৰিখন কিবা অকামিলা হোৱা নিচিনা লাগে জিনজিনোৱা নিচিনা অনুভৱ হয় অৰ্থাৎ হীৰা মুৰি ধৰে এটো লেক্টিক এসিড উৎপন্ন হোৱাৰ বাবে ঘটনাটো ঘটে এটো আমাৰ পেশী কোষত সম্পন্ন হয় ইয়াৰ পিছত আমাৰ মাইট্ৰকণ্ড্ৰিয়াত দিছে যে অক্সিজেনৰ উপস্থিতিত কোষৰ মাইট্ৰকণ্ড্ৰিয়াত কি হয় যেতিয়া শ্বসন হয় তেতিয়াহলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় পানী উৎপন্ন হয় আৰু কি হয় শক্তি উৎপন্ন হয় এই তিনিটা পথেৰে তিনিটা প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় গ্লুকোজ অণু ভাঙি পেলাই জীৱদেহত শক্তি উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াটোকে শ্বসন বুলি কোৱা হয় ইয়াৰ পিছত আমি চাওঁ মানুহৰ শ্বাসতন্ত্ৰ এটা কথা হল কি শ্বসন হ'বৰ কাৰণে আমি গম পালো আমাৰ দেহত সবাত শ্বসন হ'বলৈ হলে মাইট্ৰকণ্ড্ৰিয়াত অক্সিজেন লাগিব এটা এই অক্সিজেন আমি ক'ৰ পৰা পাওঁ আমি বায়ুৰ পৰা পাওঁ অক্সিজেন কিন্তু মানুহৰ ক্ষেত্ৰত এই শ্বাসতন্ত্ৰটো মানুহৰ কেনেকুৱা ইয়াৰে বিষয়ে আমি ইয়াত তললৈ অধ্যয়ন কৰিম
লিখা হৈছে যে মানুহৰ ক্ষেত্ৰত নাসাৰন্ধেদি দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লোৱা হয় তে মানুহে কিহৰ জৰিয়তে বায়ু সেৱন কৰে নাসাৰন্ধ মানে নাকৰ যি আমাৰ দুটা ফুটা আছে তাৰ জৰিয়তে আমাৰ কি হয় দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লোৱা হয় নাকৰ বিন্দাত থকা নোম আৰু শ্লেষ্মাই নাকৰ বিন্দাত যিবিলাক নোম থাকে কিছুমান আৰু শ্লেষ্মা মানে হৈছে অৰ্থাৎ হেঙুন জাতীয় হেঙুনখিনি তাৰমানে শ্লেষ্মাই কি কৰে বায়ু চেকি লোৱাত সহায় কৰে তাৰমানে আমি যেতিয়া বায়ু সেৱন কৰোঁ এই বায়ুত অত্যন্ত ধূলি বালি থাকিব পাৰে বা অন্যান্য যিকোনো ধৰণৰ পদাৰ্থ থাকিব পাৰে তে এই পদাৰ্থবোৰ যদি আমাৰ হাওঁফাওঁলৈ সোমাই যায় তেন্তে আমাৰ হাওঁফাওঁত ক্ষতি সাধন হ'ব তে সেইবাবে কি হয় আমাৰ নাকৰ বিন্দাত যিবিলাক নোম থাকে আৰু শ্লেষ্মা থাকে এই নোম আৰু শ্লেষ্মাই কি কৰে বায়ু চেকি লোৱাত সহায় কৰে ইয়াৰ পিছত টেটু হৈ চাহ নলীয়েদি হাওঁফাওঁলৈ কি হয় বায়ুৰ প্ৰৱেশ ঘটে তাৰপিছত নাকৰ ফুটাইদি সোমাই যোৱা বায়ুখিনি কি হ'ব চাহ নলীয়েদি হাওঁফাওঁলৈ গুচি যায়গে ইয়াৰ পিছত হৈছে হাওঁফাওঁৰ ভিতৰত চাহ নলীডাল সৰু সৰু শাখাত বিভক্ত হৈ বেলুন সদৃশ বায়ুকোপৰ সৃষ্টি কৰে এতিয়া যেতিয়া আমাৰ হাওঁফাওঁৰ ভিতৰলৈ চাহ নলীডাল সোমাই যায় হাওঁফাওঁৰ ভিতৰত গৈ পেলাই ই কি হয় কিছুমান বেলুনৰ নিচিনা বেলুন সদৃশ কি হয় অংগৰ সৃষ্টি কৰে যিবিলাকক বায়ুকোপ বুলি কোৱা যায় ইয়াৰ পিছত কোৱা হৈছে যে উশাহৰ সময়ত কামিহাড়বোৰ তুলি দিয়াৰ বাবে যেতিয়া আমি উশাহ লওঁ তেতিয়া আমাৰ কামিহাড়বোৰ তুলি দিয়া হয় যাৰ ফলত বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে তেতিয়া কি হয় হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে হাওঁফাওঁৰ পৰা তেজে অক্সিজেন কঢ়িয়াই নি দেহৰ সকলো কোষত বিতৰণ কৰে আৰু হাওঁফাওঁৰ পৰাই তেজত যিটো হিমোগ্লোবিন আছে সেই হিমোগ্লোবিনে কি কৰে অক্সিজেনৰ প্ৰতি হিমোগ্লোবিনৰ আসক্তি বেছি হয় সেইটো কাৰণে তেজে আমি সেৱন কৰা বায়ুৰ পৰা অক্সিজেনক শোষণ কৰি লৈ যায় আৰু আমাৰ যিবিলাক কোষত অক্সিজেন কমি থাকে প্ৰত্যেকটো কোষতে এই কি কৰে অক্সিজেনক বিতৰণ কৰে তাৰপা ইয়াৰ লগতে বিভিন্ন কোষত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড কোষত কেনেকৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ইয়াৰ আগত আমি পাইছিলোঁ যে যেতিয়া কোষত যেতিয়া কি হৈছিল যেতিয়া কোষত শ্বসন হৈছিল তেতিয়া শ্বসনত কি হৈছিল এয়া যেতিয়া আমাৰ মাইট্ৰকণ্ড্ৰিয়াত যেতিয়া শ্বসন হৈছিল তেতিয়া কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হৈছিল গতিকে সেই কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি সেই কাৰ্বন ডাই অক্সাইডটো আমাৰ বাবে প্ৰয়োজনীয় নহয় সেই বিভিন্ন কোষত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড আকৌ তেজে কি কৰে হাওঁফাওঁলৈ কি কৰে লৈ আনে হাওঁফাওঁত প্ৰদান কৰে আৰু হাওঁফাওঁৰ পৰাই নিশাহত কি হয় কাৰ্বন ডাই অক্সাইড বাহিৰ কৰি দিয়া হয় এয়াই আছিলে আমাৰ মানুহৰ শ্বাস প্ৰশ্বাস প্ৰণালী এই প্ৰক্ৰিয়াটো আমাৰ দেহত সম্পাদিত হৈ থাকে যাৰ দ্বাৰা আমাৰ শৰীৰত অক্সিজেন আমি লাভ কৰোঁ যেহেতু কোষবিলাকত শক্তিৰ প্ৰয়োজন হয় খাদ্যৰ জৰিয়তে পোৱা গ্লুক'জ কোষত থাকিলেই তাৰ পৰা শক্তি প্ৰস্তুত নহয় সেই গ্লুক'জনৰ লগত অক্সিজেনৰ সংযোজন হ'ব লাগিব অক্সিজেনৰ যোজন হ'ব লাগিব তাকে কয় শ্বসন আৰু এইটো সবাত শ্বসন সেই অক্সিজেন যোগ হৈ পেলাই যি শক্তি উৎপন্ন হয় সেই শক্তিৰ পৰিপ্ৰেক্ষিতত সেই শক্তিৰ সহায়ত কোষে বিভিন্ন ধৰণৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰ কৰি থাকে আৰু সেই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাকৰ পৰা আমাৰ জীৱৰ দেহত কি হৈ থাকে জীৱন বৰ্তি থাকে আৰু যেতিয়া সেই ধৰণৰ শ্বাস প্ৰশ্বাস যেতিয়া আমি বন্ধ হৈ যাব যেতিয়া আমাৰ শ্বসন নঘটিব তেতিয়া আমাৰ কোষবিলাকৰ শক্তি নাইকিয়া হৈ যাব আৰু শক্তি নাইকিয়া হৈ গ'লে আমাৰ জীৱনৰ যৱনিকা পৰিব অৰ্থাৎ আমাৰ কি হ'ব মৃত্যু ঘটিব সেইটো কাৰণে শ্বসনক এটা জীৱন প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰা হৈছিলে যেটা আমি ইয়াৰ আগতে কৈছিলোঁ যে জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় যিবিলাক প্ৰক্ৰিয়া তাকে কি বুলি কৈছে জীৱন প্ৰক্ৰিয়া বুলি কৈছে অৰ্থাৎ জীয়াই থাকিবলৈ শ্বসন নহ'লে নহ'ব যদি শ্বসন নহয় আমাৰ কি হ'ব যদি শ্বসন নঘটে আমাৰ শৰীৰত তেন্তে আমাৰ শৰীৰৰ ভিতৰলৈ অক্সিজেন নাযায় যদি অক্সিজেন নাযায় তেনেহ'লে আমাৰ কোষত থকা গ্লুক'জনৰ জাৰণ নঘটে তাৰমানে কোষত শক্তি উৎপন্ন নহয় আৰু শক্তি অবিহনে কোনো কামেই কোষত সম্পন্ন নহয় আৰু তেতিয়া আমাৰ জীৱদেহৰ জীৱন প্ৰক্ৰিয়া বাকি যিমানবোৰ জীৱন প্ৰক্ৰিয়া আছে সকলো জীৱন প্ৰক্ৰিয়া কি হ'ব স্তব্ধ হৈ যাব বন্ধ হৈ যাব গতিকে সেইবাবে শ্বসন হৈছে আমাৰ কাৰণে এটা অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়া আমি শ্বসনৰ সম্পৰ্কে এইখিনি কথা আলোচনা কৰিলোঁ আশা কৰিছোঁ সকলোৱে কথাখিনি ভালদৰে বোধগম্য হৈছে যদি কিবা আৰু জানিব লগা থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা আৰু মই কমেণ্টসমূহৰ উত্তৰ দিয়াৰ যত্ন কৰিম গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ